এতিয়া আমি গৈ আছোঁ ক'ব গ'লে কাজিৰঙা এতিয়া আৰ্কিড পাৰ্ক বুলি কয়, তাৰপিছত আকৌ কিংকং পাৰ্ক আৰু বহুত পাৰ্ক চাবলগীয়া আছে। এইটো শংকৰদেৱৰ সাঁচিপাত যেতিয়া আহি বনা সেইটো সাঁচিপাতৰ দিনৰ এইবিলাক ভাল সুন্দৰ বনাইছে, ভাল ব্যৱস্থাই। আমি এতিয়া টাইটানিক জাহাজত আহিছোঁ। আমি এতিয়া প্ৰশান্ত মহাসাগৰত মাৰিম। নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ ইউটিউব বন্ধু ট্ৰিংকু আৰু আপোনালোকে চাইছে আমাৰ ইউটিউব চেনেল বন্ধু টিউ। তো বন্ধুসকল, ইতিমধ্যে আপোনালোকে যিটো ভিডিঅ' ক্লিপ দেখিলে সেইটো হ'ল আমি কাজিৰঙা অৰ্কিড পাৰ্কত যোৱা ব্লগটোৰ ফাৰ্ষ্ট পাৰ্ট। আৰু এতিয়া যোনটো আপোনালোকে আগলৈ দেখা পাব আমাৰ কাজিৰঙা অৰ্কিড পাৰ্কত যোৱা ব্লগৰ ছেকেণ্ড পাৰ্টটো। আৰু আপোনালোকে যদি আমাৰ ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই যেন আমাৰ ভিডিঅ'ৰ লিংকত গৈ ফাৰ্ষ্ট পাৰ্টটো চাই ল'ব। আৰু আশা কৰোঁ এতিয়া যোনটো আমাৰ ছেকেণ্ড পাৰ্টটো চাব সেইটো ফাৰ্ষ্ট পাৰ্টৰ পৰা বেছিকৈ ভাল পাব। তো বেছি দেৰি নকৰোঁ, ভিডিঅ'টোৰ আগলৈ আগুৱাই যাওঁ। আৰু যোৱাৰ আগত এটা বুজি পাইছে ন, তো লাইক বাটনটো টিপি লাইক এটা দি দিব আৰু আমাৰ চেনেলৰ তলতে থকা এই ঘণ্টিটো এবাৰ বজাই দিব, মানে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' বেছি দেৰি নকৰোঁ, ত' বলকচোন আগুৱাই যাওঁ। তো বন্ধুসকল, এতিয়া আমি ভাতৰ অৰ্ডাৰ দিবলৈ আহিছোঁ। আৰু যিহেতু দুপৰীয়া সময়, দুপৰীয়াটো ভাত খাব লাগিব, গতিকে ইয়াত লিখা আছে চাওক, নিৰামিষ ভাত 200 টকা, আৰু যদি লগত মাছ খায় তো 200 টকা, আৰু মাছৰ কাৰণে 160 টকা এক্সট্ৰা, মানে 360 টকা। বাৰু আমি এতিয়া মাছ ভাত মাংস ভাত এইবোৰ নাখাওঁ, আমি নিৰামিষ ভাতকে খাম। চ' নিৰামিষ ভাত 200 টকা, 200 টকাটো অকণ বেছি হৈছে বাৰু, তথাপিও কি কৰিব, উপায় নাই, খাব লাগিব যিহেতু। আৰু ভাত আমি অৰ্ডাৰ দি আহিলোঁ, ভাত অৰ্ডাৰ দি এতিয়া ভাত ইয়াত খাব লাগিব। দেখি আছে মানুহে ভাত খাই লোকনাষ্টিৰ জৰিয়তে এয়া কাৰ্বি বাহনাছ লেম্পুন চকচন। ধন্যবাদ। এইটো এটা ট্ৰি হাউচ। তো ভাতকেইটা আহে মানে ময়ো এপাক এই ওপৰৰ পৰা উঠি আহোঁগৈ আৰু। ভাত দিয়া মানুহ ওপৰত উঠিলে তো চাই তো বন্ধুসকল, আহি গ'ল শেষত আমাৰ খানা। আৰু খানাত আছে কি কি চাওক, কেইটা আইটেম আছে। আমি জলকীয়া খোৱা পাৰ্টি নহয়, গতিকে জলকীয়াটো নাখাওঁ আৰু। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18টা আইটেম দেখি আছে। আৰু আমাৰ ইয়াৰ ভাতৰ প্ৰাইচ লৈছে আপোনাৰ 200 টকা পাৰ থালি। গতিকে এতিয়া কোনটো খাম কোনটো নাখাম লাগি আছে। কেনেকুৱা লাগিছে অকণমান? ৰজা নিচিনা লাগিছে আজি। ৰজা কোনটো খাম কোনটো নাখাম কনফিউজ। এতিয়া তোমাক দিব, এই আহি গ'ল তোমাৰ খানা। ধুনু, ইমানবোৰ খানা পেটলৈ যাবনে বাৰু? হে নাজানা? ঠিক আছে, খাই গৈ থাকা বাৰু, যাই নাযায় পিছত দেখা যাব। পৰিব এতিয়া। আমি হেপী বাৰ্থডে কেক বুলি কৈ দিয়া, সেইটো কেক টাইপ আৰু। অ' হেপী বাৰ্থডে। ঠিক আছে, অ'কে। তো বন্ধুসকল ময়ো এতিয়া খাওঁ আৰু প্ৰথমে নেমুটোকে টেষ্টি কৰিছোঁ। এতিয়া খাওঁ, খোৱাৰ পিছত বাকীখিনি দেখুৱাম আৰু। তো বন্ধুসকল, পেট পূজা হৈ গ'ল। আৰু পেট পূজা কৰাৰ পিছত মানে ভাত খোৱাৰ পিছত এতিয়া অকণমান খোজকাঢ়ি দিওঁ আৰু ইয়াৰ চাৰিওকাষটো চাই তাকে অকণমান চাওঁ আৰু লগতে আমাৰ লগতে আপোনালোকেও চাওক। তো ইয়াত এনেকৈ আপোনাৰ নৃত্য সংগীত অনুষ্ঠান এইবোৰ চলি থাকে। আৰু এইটোতো চাগে মোৰ মতে কাৰ্বি বাহ ডান্স। আৰু এই ডান্সটো হৈছে মোৰ মতে মিক্স বিহু ডান্স। তো বন্ধুসকল, ইয়াত যেতিয়া আপোনালোকে এইবোৰ নৃত্য সংগীত অনুষ্ঠান এইবোৰ আদি দেখিবলৈ পাব, বৰ মনটো ভাল লাগি থাকিব, বৰ ভাল এটা পৰিৱেশ ইয়াত। তো আহি চাব এবাৰ, অসমৰে যেতিয়া ঠাইডোখৰ। আৰু এইটোতো সকলোৱে চিনি পায়, এইটো হৈছে আমাৰ বিহু ডেন্স।
তো বন্ধুসকল এইটো এটা সৰুকৈ মিউজিয়াম আৰু কাঁহ পিতলৰ বাচন বৰ্তন এইবোৰ আদি মানে যেতিয়া ফৰেইনাৰবোৰ আহে তো তেওঁলোককো ধৰা অসমৰ কলা সংস্কৃতিবোৰ আদি দেখুৱাব লগা হয় আৰু এইবোৰ দা কটাৰী কুঠাৰ এইবোৰ ইত্যাদি আৰু কিনো ক'ম আৰু দেখিলে বুজি পাইছে চাগে চিনি পাইছে চাগে আৰু এইটো হৈছে আপোনাৰ নেপালীসকলৰ অলংকাৰ ধৰক যেতিয়া নেপালী ল'ৰা এটা নেপালী ছোৱালীজনীক বিয়া পাতিবলৈ যায় তো ছোৱালীঘৰ মানুহে দৰাটোক এইবোৰ ইত্যাদি এইবোৰ মানে দিব লাগে আৰু তো সেয়াই আৰু এইখনতো বিচনা তো আৰু ইফালে আছে আপোনাৰ পইচা হয় এইখন ইয়াৰ পইচা হৈছে আপোনাৰ 30খন দেশৰ পইচাৰে। তো বন্ধুসকল এইটো এটা মেজিক চাব লাগিব। এখন হৈছে এণ্ডলেছ ট্ৰেইন, মানে ইয়াৰ কোনো আদি অন্ত নাই। তাকে চাওঁ আহকচোন। ভিতৰত সোমাই এখন ট্ৰেইন আৰু দেখিছে কিমান দূৰ কিমান গধূৰ আৰু এফালেও চাওঁ বহুত লম্বা ৰাজধানী এক্সপ্ৰেছতকৈ লম্বা আছে। চাওক যাব নেকি কোনোবা? আহক দিল্লী আহক। তো ট্ৰেইনখন আছে ইয়াৰ ভিতৰতে। যদি আপোনালোকে কোনোবা দিল্লী মুম্বাই যাম বুলি ভাবিছে ইয়াত উঠিয়ে যাব পাৰে। বন্ধুসকল চাবলৈতো আৰু বহুত কিছু আছে, মানে ধৰক কিবাকিবি মানে ফুল উদ্ভিদ এনেকুৱা বহুত কিবাকিবি আছে, কিন্তু ইমান ঘূৰিবলৈ এতিয়া আমাৰ ওচৰত হাতত সময় নাই যিহেতু বিয়লি এতিয়া 3:30 বাজি গ'ল আৰু ওচৰতে কহৰা চাৰিআলি বুলি কয়। তো কহৰা চাৰিআলিত আৰু এনেকুৱা এটা প্লেচ আছে, তো তালৈ যাম এতিয়া। তো আজি ইয়াৰ হেৰিটো মানে বিশাংশ ইমানতে সামৰণি মাৰিছোঁ আৰু। তো নেক্সট এতিয়া গৈ আছোঁ কহৰা চাৰিআলিত কি আছে তাকে চাওঁগৈ বলকচোন। তো এতিয়া আমি এক্সিট কৰিলোঁ এক্সিটৰ গেটখন এইখন। কেনেকুৱা ভাল লাগিছে? বঢ়িয়া আমেৰিকান প্ৰিন্সেছ। কাছ এইটো মোৰটো নালাগে। তো আমি এতিয়া অৰ্কিড পাৰ্কৰ পৰা যাবলৈ প্ৰস্থান কৰিবলৈ সাজু হৈছোঁ আৰু। ইয়াত কিন্তু বস্তুবোৰৰ অনেক দাম, বহুত দাম বস্তুবোৰৰ। এটা সাধাৰণ 100 টকীয়া বেগ ইয়াত লাগে 250-300 টকা। তো বন্ধুসকল এইটো হৈছে সেই পিকনিক প্লেচটো। আপোনাৰ ওপৰত আপোনাৰ ঝৰ্ণা এটা আছে, কিন্তু সেই ঝৰ্ণাটোলৈ আমি নাযাওঁ কাৰণ এতিয়া সন্ধিয়া হৈ আহিছে। সন্ধিয়া হোৱাৰ কাৰণে তো অকণমান প্ৰব্লেম হ'ব ন, ওপৰতে যোৱা কৰা এনে হাতী চাতি ওলাই যাব পাৰে, তো সেইকাৰণে যাওঁ। তো আমি ইয়াৰ পৰাই এতিয়া এইখিনিয়ে চাই কিনি ইয়াৰ পৰাই যাব লাগিব আৰু। তো বন্ধুসকল অকণমান পানীত নামি ফটো দুখনমান উঠি ল'লোঁ আৰু এতিয়া ঘৰৰ অভিমুখে প্ৰস্থান কৰোঁ আৰু। সময় বহুত হ'ল, আবেলি হৈ গৈছেহি, তো বেছি দেৰি নকৰোঁ। তো এতিয়া যাব লৈছোঁ ঘৰ অভিমুখে। তো বন্ধুসকল বলকচোন আমাৰ লগত আপোনালোকক আৰু এতিয়া গৈ আপোনালোকক দেখুৱাই যাওঁ ৰাস্তাত আৰু কি দেখোঁ। চ' লেটছ গ'। ইয়াক কি দেখিছোঁ? হাতী এই হাতীৰ এজাক আছে, তাতে পানী খাই আছে। ৰ'ব গাড়ীৰ পৰা নামি চাওঁগৈ আৰু আপোনালোকেও চাওকচোন মোৰ সতে। হাতী মহাৰাজক চাম এতিয়া। হাতী মেৰা ছাতি। সৌৱা চাওক বন্ধুসকল, হাতীৰ দল কেইটা আছে? 1, 2, 3, 4, 5, 6, 7 তাতে বহুত আছে দিয়ক, বহুত আছে। মানে এতিয়া সন্ধিয়া হৈ আহিছে, গতিকে নিজৰ বাসস্থানলৈ যাবলৈ হাতীৰ জাক এনেকৈ আহি আছে। এতিয়া ৰাস্তা পাৰ হ'ব আৰু। ইয়াতে মানুহবিলাক আছে যে সেইকাৰণে পাৰ হ'ব পৰা নাই। তো দেখা পাইছে বন্ধুসকল, এতিয়া হাতীবোৰ ৰাস্তা ক্ৰছ কৰিবৰ কাৰণে তেওঁলোকে ৰাস্তাৰ কাষত পাইছেহি আৰু এতিয়া ক্ৰছ কৰিব আৰু গাড়ীবোৰ সেইকাৰণে ৰখাই মানুহবোৰে চাই আছে। এতিয়া কি হৈছে? মানে হাতী এটা জাকটো মানে এই পাৰ পৰা সিপাৰলৈ যাব লৈছে।
বিধানটো পাৰ যাবলৈ এতিয়া এইখিনি হ'ল মানে কাৰ্বি আংলং যিটো পাহাৰটো কাৰ্বি পাহাৰ তাত যাবগৈ এতিয়া বাৰিষা এতিয়া আপোনাৰ একো বস্তু নাই ইয়ালৈ যোৱা টাইম হৈছে এতিয়া এই যোৱা টাইম হ'লে এইখিনি মানে ব্লকটো খুলি দিব লাগে এইটো ৰাস্তা পাৰ হোৱা ৰাস্তাতে ৰাস্তাটো পাৰ হ'বলৈ চেষ্টা কৰি আছে যিহেতু মানুহৰ বহুত ভিৰ আছে গতিকে সিহঁতে যাবলৈ ভিতৰি যাব পৰা নাই আৰু দুটামান ইয়াতে আছে লিডাৰ দেখা দিয়ক দেখি আছে মোৰ পিছফালে লিডাৰ দুটা কাৰণ সিহঁততকৈ আগত সিহঁত দুটাই লিড লৈছে আৰু যাব আৰু এতিয়া যাব মানুহবোৰৰ সমাগমটো অকণমান কমিলে এওঁলোকো পাৰ হ'ব আৰু চাওক পোৱালি হাতী চাবই চাওক সৰু সৰু মাছহঁত এতিয়া মাপ দি আছে যিহেতু যিকেইটা মাপ দি আছে এইটো সৰু সৰু হয় সেইকাৰণে এই খঙত আছে আৰু মেইন লিডাৰজন এজনে ছিগনেল দিলে বাকীবোৰ আহিব আৰু তেওঁৰ পিছে পিছে গতিকে চাব এইটো ৰাস্তাদি হাতী পাৰ হৈ যাব এতিয়া আপোনালোকে চাই থাকক মই দেখুৱাই আছোঁ এই পোৱালি এতিয়া যদি গাড়ীবোৰ এনেকৈ ৰখি থাকে তো মানুহ দেখিলে ক'ত পাৰ হ'ব মানুহবোৰ কমিব লাগিব গাড়ীৰ লাইন লাগি গৈছে দেখিছে এই পালে আহি আছে চাওক এতিয়া চাওক এই পালে আহি আছে এটা পালত কমচে কম 40-45জন থাকে হ'লে ধুমালুম যা এনেকৈ ৰখি থাকিব নালাগে চা মানুহখিনিলে ভয় খাই আছে নেকি এইটো দেখিছে এইটো আহিছে তাতে আগবাঢ়িছে ৰাস্তাটো এইটো ৰাস্তাটো এৰি দিব লাগে ৰাস্তাটো এৰি দিয়া নাই তো বন্ধুসকল ভাবিছিলোঁ যে হাতীজাক পাৰ হৈ যাব ৰাস্তাটো আৰু এটা ধুনীয়া দৃশ্য মই দেখা পাম লগতে আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম কিন্তু নোৱাৰিলোঁ মানুহৰ সমাগম বেছি হোৱাৰ কাৰণে হাতীজাকো ভয় খালে আৰু সিহঁত পাৰ নহ'ল আৰু আমি দেখা নাপালোঁ তো বন্ধুসকল আজিলৈ বিশেষ ইমানেই আছিল ভিডিঅ'টো চাই ভাল পালে এটা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ৰবৰৰ বাগানখন কৰিব দেই চবেই নাপাৰিব আৰু এই অৰ্কিড পাৰ্কত পাৰিলে এবাৰ যাব গ'লে আপোনালোকে গম পাব তাত কি কি বস্তু পোৱা যায় চাই আজি মজা লাগিলে ফেণ্টাষ্টিক আজিলৈ হ'ব আৰু ন আমি যে বহিত যে ৰবৰ যে আজিলৈ সমাপ্ত বাই বাই আকৌ পিছত লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে নতুন ব্লগত তেতিয়ালৈকে হেপী থাকক হাঁহি থাকক তো তেতিয়ালৈকে টাটা বাই বাই বাই